নতুন নতুন ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰক প্ৰীতম ভাইন্স গ্ৰুপ চেনেল আৰু তাৰ লগতে প্ৰেছ কৰি দিয়ক এই ঘণ্টা বাটনটো। আমা মা কি হল ৰূপাই? মই অলপ বাহিৰত গৈ আছো হা। কিয়? এনে অলপ ফুৰি আহো। ভণ্টিক লৈ যা লগত। হেই নলওঁ তাক। কিয় এনেকুৱা কৰা হে? ভণ্টিক লগত লৈ যা, নহলে মোক আমনি কৰিব নহয় ঘৰত। হেই আপুনিও মানে পাৰে আৰু। বল বল। ঐ ইমান আগলৈ কিয় গৈ আছ? পিছত থাক তই। খুৰা টিকেট দিব তো। কেইটা দিম? দুটা দিব। এটা ধৰ, দূৰত নাযাবি, ইয়াতে থাক। কিমান দিম? দুজনে 40 টকা দি। যা তুই ফুৰি থাক, মই টিকেটটা লৈ আহি আছো। পাৰ্কত লৈ আহিছো হা, বেছি ফূৰ্তি কৰিব নালাগে, অলপ লিমিটত থাকিবি। ঐ তুই মোৰ ওচৰত নহবি, যা দূৰত যা। কিয় দাদা? দাদা? কিয় দাদা মাতি আছ তই মোক? দাদা নহয় মই তোৰ, যা ওচৰত নহবি, যা দূৰত যা, দূৰত যা। কি হ'ল? দাদাই মোক এনেকে কিয় কল? ই মোৰ দাদা নহয় নেকি? মই কি তাৰ সঁচাই ভণ্টি নহয়? ঐ ক'ত যাই আছা তই? তুই দূৰত যাবি আৰু পিছত কিবা হ'লে মায়ে মোক গালি দিব হা। ওচৰত আহি ইয়াতে বহি থাক। তোক আগতে কৈছো না নাই মই পাৰ্কত আহি বেছি ঘূৰা ফিৰা নকৰিবি? তথাপিও তই ইমান ঘূৰা ফিৰা কৰি আছা। ভোকো লাগিছে, কিবা খোৱা বস্তু লৈ আহো ৰ। দাদা মোৰ কাৰণেও কিবা আনিবি। তোৰ কাৰণে একো নানো মই অকলে খাম। মই অকলে আনিম, অকলে খাম। দাদা কি আনিছা? তোৰ বাবে একো আনা নাই, এইগিলা চব মই একলাই খাম। নাই বন্ধুহঁতে অহা নাই, অকলে আহিছো। ক'ত বা আছে তাহাঁতে? নাই নাই দাদা মোক অলপ দে। কি লাগে তোক? তোক কৈছো না নাই মই তোৰ কাৰণে একো আনা নাই বুলি? যা ইয়াৰ পৰা তুই। ৰ'বা মই কল বেক কৰি আছো। কি হৈছে ভণ্টি? কি হয় তোমাৰ? দাদা হয়। কি হ'ল? তুমি ইয়াক ঢেকে পেলালা মোৰ যে? ভণ্টি হয়, মই যি কৰো। সেই বুলি তুমি ঢেকে পেলাবা নেকি? মোৰ ইচ্ছা, মই পেলাবই পাৰো। তুই কোন? নিজৰ ভণ্টি কোনোবা এনেকে পেলাব পাৰে নেকি? এইটো উচিত হোৱা নাই না তোমাৰ? ই নিজৰ ভণ্টি নহয় মোৰ। সেইটো কি কথা? এইটো এনেকে পেলাব নোৱাৰা তুমি। কিয় পেলাবা তুমি এনেকে ইয়াক? মই ইয়াৰ লগত যি কৰো, তই কিয় ইমান বকি আছা? তোক আজি মই দাদা এৰি দিয়ক। তোৰ ভণ্টিৰ কাৰণে আজি তোক মই এৰি দিলো। নেক্সট টাইম তোক চাই ল'ম মই।
চাই ল'ম ৰ বেটা তো চাই ল'ম ৰ তো যাবি মজা পাবি মানে মই আহিব নাপাম নেকি তুই নাজান নেকি আমার এলাকা তোর আরে তুই চুপ কর মারি তুই মার দে সোলা বাবা কি কি সোলা সোলা তোমাক কিয় দিম তোমাক কিয় দিম মই বাবা কি আছে কিয় নিবি নাই আমার এলাকা পয়সা কেলা ওলা কি সোলা দশক মাইলি কেলা বস এটা ভুল হৈ গ'ল কি হ'ল ল'ৰাজনক মাৰবা যায় ছোৱালীজনী ক'ৰ পৰা আহিল মাজত এই পালা দুদিন হৈ গ'ল কোনো চাব নাহিল ছোৱালীজনীক অলপ বিচাৰি আহোঁ দাদাজনক ক'ত বা আছে ইয়াতে দেখোন নাই সি অলপ বেলেগত বিচাৰি আহোঁ তো ইয়াতে হে ইয়াতে কি কৰা দুদিন ধৰি তোৰ ভণ্টি হস্পিটেলত মৃত্যুৰ লগত যুঁজি আছে তুই ইয়াতে কি কৰি আছা কি না কোনো ফেমিলি না কিছু একবাৰ যাব তো লাগে তাতে যে চাব তো লাগে কি কৰি আছে না জিকেছ না ঠিক নাই খবৰ তুই তো খবৰ লোৱা নাই মোৰ পৰা হা তুই দাদা হয় না কি হয় ইয়াৰ হা বল হস্পিটেলত বল বল কেনেকে যাব মই তাৰ হেল্ল' ভাইটি মই মেডিকেলৰ পৰা কৈছো আমাৰ ভণ্টিজনী সুস্থ হৈছে আজি ৰিলিজ দিয়া হ'ব ঠিক আছে মই আহি আছো
এইফালে চা এইফালে চা এই বাদ দে না এইফালে চা দাদা বন্টি মোক ক্ষমা কৰি দিবি বন্টি মই তোৰ মৰমখিনি বুজি নাপালো মোক ক্ষমা কৰি দিবি सबका कहना है 1000 में मेरी बहना है এয়া আপোনালোকে দেখিবলৈ পাইছে এক অনাথৰ কাহিনী ভাৰতবৰ্ষত বুলি নহয় সমগ্ৰ পৃথিৱীতে এনেকুৱা অনাথ বহুত আছে যিবিলাকৰ লগত মানুহে বহুত বেয়া ব্যৱহাৰ কৰে কিন্তু আজি এই অনাথৰ কাহিনীৰ পৰা আমি শিকিবলৈ পালোঁ যে আমি অনাথক অনাথ বুলি ভাবিব নালাগে যিহেতু তেওঁৰ গোটেইখিনি ভাৰসাম্য যিখিনি তাৰ দায়িত্ব আছে চব আমি নিজৰ ফালে লৈ আছোঁ তো আমি কি কৰিব লাগিব চব অনাথকে মানুহ বুলি ভাবিব লাগিব আৰু আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ যে চব অনাথকে মানুহ বুলি ভাবি তাহাঁতক ভালদৰে যাতে দেখা শুনা কৰে সেইটোৱে চবৰ আগত